হাই ফ্ৰেণ্ডছ, আপোনালোক সবকে ডক্স এণ্টাৰটেইনমেণ্ট চাবলৈ জনাইছোঁ। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' বনালোঁ। চবেই মেছেজ কৰি আছিলে, দাদা ভিডিঅ' কিয় দিয়া নাই, চ' আজি এটা নতুন টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ লৈছোঁ। ভিডিঅ'টো বহুত ইণ্টাৰেষ্টেড হ'ব। আপোনালোকে থাম্বনেইলটো চাই চাগে গম পাইছে। যিহেতু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, যাৰ ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব নিশ্চয় নাপাহৰিব। আৰু বিশেষকৈ মই আপোনালোকক ক'ম, যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে। চাওক, কিছুমান জেগাত আপোনাৰ ডক্টৰ নাথাকে, তেখেতলোকে মোৰ ভিডিঅ' চাই যথেষ্ট মানুহে সহায়ো পাইছে। চ' মই বিচাৰোঁ যে যিবিলাক ডগছ লাভাৰ হয়, ৰিয়েল ডগছ লাভাৰ, তেখেতলোকে যাতে মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিয়ে। চ' বহুতে মোক প্ৰশ্ন কৰে যে দাদা আপুনি পাপি বেচে নে নেবেচে। মই ইয়াতে কৈ দিওঁ যে মই পাপি বেচোঁ। মই কোনো ভিডিঅ'ত অৱশ্যে উল্লেখ কৰা নাই, আৰু বহুতে বিচাৰিও থাকে। বিশেষকৈ মই এতিয়া মোৰ তাত পোৱালিটো মোৰ আহিয়ে থাকে, দুটা পাপি দেখিছে চাগে, দুটা পাপি আহি আছে। এইকেইটা স্পিটছ বুলি কয়। আজি ভিডিঅ'টো সেইটোৰ ওপৰতে হ'ব যে পাপি আমি কিমান দিনত কিনিব লাগে, কেনেকৈ আপোনাক খাদ্য খুৱাব লাগে, কি ভেকচিনেশ্যন কৰিব লাগে, তাৰ ওপৰতে ভিডিঅ'টো বনাইছোঁ। চাওক, প্ৰথমে আপোনালোকক মই কওঁ যে আপোনালোকে পাপিটো যেতিয়া কিনিব, এজন ভাল ব্ৰিডাৰৰ পৰা কিনিব। আৰু বিশেষকৈ প্ৰথম মনত ৰাখিব যে পাপিটো বেছি কম বয়সৰ নল'ব, নাই কমেও 30 ডেজৰ প্লাছ ল'বলৈ চেষ্টা কৰিব। আৰু বিশেষকৈ মাৰ্কেট আপোনাৰ 30ৰ পৰা 35 দিনৰ ভিতৰলৈকে গাখীৰ দিয়ে। পৰাপক্ষত আপোনালোকে 30+ ডেজে বিচাৰিব। আৰু যদি আপোনালোকে 45 ডেজ হ'ব পাৰে বা 50 ডেজত যদি পাপি পায়, তেনেকুৱা ল'বলৈ চেষ্টা কৰিব। তেতিয়া মানে কি হয়, আপোনাৰ ডাঙৰ হ'লে বেমাৰ আজাৰবিলাকো বহুত কম পোৱা যায়। আৰু প্ৰথম কথা, এতিয়া পাপিটো আপোনালোকে লৈছে, আপোনালোকেতো গম পোৱা নাযায় ন, যে পাপিটো কেনেকুৱা কি কথা। যে পাপি দিয়া মানুহজনক সুধিব যে ইয়াক ডিমৰ্মিং কৰা হৈছে। ডিমৰ্মিং হৈছে যে অসমীয়াত ক'বলৈ গ'লে পেলু দৰৱ খোৱা হৈছেনে নাই, যে ডিমৰ্মিং কৰাইছেনে নাই ৰেগুলাৰলি, আৰু পাপি ডিপি দিছেনে নাই। পাপি ডিপি মানে হৈছে আপোনাৰ, ধৰি লওক মই বস্তুটো বুজাই দিছোঁ যে জন্মৰ 15 দিনৰ পাছতে পেলু দৰৱ কৰিব লাগে। কিন্তু বহুত ব্ৰিডাৰ বা বহুত ঘৰৰ মানুহে এইটো বস্তু নাজানে, পেলু দৰৱটো নোখোৱায়। যে জন্ম হোৱা মানে 15 দিনৰ পাছত পেলু দৰৱ খুৱাব লাগে। 28 দিনৰ জন্মৰ 28 দিনৰ দিনাখন আপোনাৰ পাপি ডিপি বুলি কয়, সেইটো পাপি ডিপি ভেকচিনেশ্যনটো মাৰিব লাগে। পাপি ডিপি মাৰাৰ পাছতে আপোনাৰ 10 দিনৰ পাছত আকৌ পেলু দৰৱ কৰা হয়, মানে 35-37 ডেজ মানত পেলু দৰৱ কৰা হয়। তাৰপিছত 45 ডেজত ফাৰ্ষ্ট ভেকচিনেশ্যন পৰে, যিটো নাম হৈছে মেগাবেক 6 বা মেগাবেক 7ও দিব পাৰে, 9 দিব পাৰে। মই মেগাবেক 6টো ৰেকমেণ্ড কৰোঁ। আপোনালোকে যোনটো ভাল লাগে ডক্টৰৰ পৰামৰ্শ মতে ল'ব পাৰে। এতিয়া হৈ গ'ল, আপোনালোকে ঘৰলৈ ধৰি লওক আপোনালোকে পোৱালি এটা লৈ আহিছে। পোৱালিটো আপোনাৰ ধৰি লওক আপোনালোকে দূৰৰ পৰা লৈ আহিছে। প্ৰথমতে পোৱালিটো উইক থাকে, তাৰ কাৰণে আপোনালোকে যাৰ পৰা যোন ব্ৰিডাৰ পৰাই নলওক, পোৱালিটোৱে কি খাইছে, বা পোৱালিটোৱে চেৰেলেক্সে খাইছিলে নে স্মাৰ্ট হাৰ্টে খাইছিলে নে ডলছে খাইছিলে বা ৰয়েল কেনেলে খাইছিলে, কোনটো খাইছিলে সেইটো যাতে সুধি আহে। তাৰমানে কি হয়, বহুত পাপিবিলাক কি হয়, আপোনাৰ ব্ৰিডাৰবিলাকে সুধি নাহে। তাৰপিছত কি হয়, আপোনালোকে ঘৰলৈ লৈ যায়, পোৱালিটোৱে নোখোৱা হৈ যায়। ঠিক কিয় নোখোৱা হৈ যায়, সি এটা বস্তু ধৰি লওক, সি ডলছ খাই আছিলে, আপুনি নি পেলাই তাক পেডিগ্ৰী খুৱাইছে, সেই পেডিগ্ৰীটো সি নাখাব, গম পালেনে। আৰু যিটো পোৱালিয়ে ধৰি লওক চেৰেলেক্স খাই আছে, তাক যদি আপুনি এইটো বস্তু খুৱায়, তেতিয়া সি নাখাব। সেইকাৰণে আপোনালোকে সুধিব, তাক আপোনালোকে দুদিনমান সেইটো বস্তু খুৱাওক, লাহে লাহে আপোনালোকে বেলেগ বস্তু খুৱাব পাৰিব। এতিয়া বহুত ব্ৰিডাৰে কয় যে আপোনাৰ বহুত ইউটিউবত ভিডিঅ' আছে যে পাপিবিলাকক ডলছে খুৱাব লাগিব বা পেডিগ্ৰী টাইপৰ বস্তুবিলাকে খুৱাব লাগিব। তেনেকুৱা নহয়। মই এতিয়া পাপি অৱস্থাৰ পৰাই মই কম বেছি পৰিমাণে মাংস দিওঁ। মাংস মানে কি, আপোনাৰ লিভাৰটো দিওঁ আৰু কণীও দিওঁ, অকণমান, বেছি নহয়, আপোনাৰ এটা লিমিট হিচাপত। বোলে এটা পাপিক আপুনি এটা কণী খুৱাই দিলে অপকাৰ কৰিব, কম বেছি পৰিমাণে কণী অলপ দিলে, মাংস অলপ দিলে, তাৰপিছত ভাত অলপো মিক্স কৰি দিলে, তাত 2-এটা পেডিগ্ৰীও দি দিলে। তেতিয়া চাব আপোনাৰ ডগছটো ইমিউনিটি ছিষ্টেমটো বহুত ষ্ট্ৰং হ'ব, আৰু লগতে পাপিটো বহুত গ্ৰ'থো কৰিব। যে মই সেইটো কাৰণে কওঁ যে আপোনালোকে কমপ্লিটলি যিটো পেকেট মালটোৰ ওপৰত নিৰ্ভৰ নকৰিব, ঘৰুৱা খাদ্যৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া চাব, পাপিটো অনাৰ পাছত আপোনালোকে দুটা বস্তু লক্ষ্য কৰিব, যাতে পাপিটোৱে লেতেৰা জেগাত যাব নাপায়, বিশেষকৈ লেতেৰা বস্তু খাব নাপায়, যিকোনো বস্তুৱে হওক। কাৰণ এতিয়া পাপিৰ বহুত বেমাৰো হৈ আছে। আপোনালোকে জানেই চাগে, যিখিনিয়ে ডগছৰ বিষয়ে জানে, পাৰ্ভ বেমাৰ বুলি কয়, সেইটো বেমাৰ হৈছে। চ' সেইটো কাৰণে মই কওঁ যে আপোনালোকে চবেই যাতে
আপোনালোকে আৰু এটা কথা লক্ষ্য ৰাখিব, যাতে পাপিটোক গা নোধোৱায়। চাব এটা কথা, যিমানে গা ধুৱাব পাপিক সিমানে আপোনাৰ বেমাৰ হ'ব। খুব কম পৰিমাণে গা ধুৱাবলৈ চেষ্টা কৰিব, আৰু অনাৰ পাছতে চাব তাৰ গাত চিকৰা টিকৰা আছে নেকি। যদি চিকৰা আছে, চিকৰাৰ কাৰণে দৰৱ দি দিব। তেতিয়া চিকৰাৰ পৰা বহুত বেমাৰৰ সৃষ্টি হয়, চিকৰাকেইটা যাতে মাৰি দিয়ে। আৰু লগতে আপোনালোকে ডাঙৰ হ'লেও পৰাপক্ষত মই যে ক'ম যে ডক্সক গা মানে ধুৱাইছিলোঁ যে এইটো পাহৰি যাওক। যিমানে কম গা ধুৱাব সিমানে বেমাৰটো কম হ'ব। আৰু মই দুটামান বস্তু আপোনালোকক দেখাই দিব বিচাৰিছোঁ আপোনালোকক। এইটো চাব, এইটো হৈছে পেলু দৰৱ। আপোনালোকে এইটো খুৱাব পাৰে, মই খুৱাওঁ, কিন্তু মই বৰ্তমান ইজিপেডটো পোৱা নাই। কিন্তু ইজিপেডটো আপোনালোকে যদি পায়, ইজিপেডটো খুৱাবলৈ চেষ্টা কৰিব। ইজিপেডটো বেছি কাম হয়। তাৰ ৱেইটটো হিচাপত হ'ব। যদি পোৱালিটো যদি 2 কেজি থাকে তেনে 2 ml হ'ব। যদি 5 কেজি হয় 5 ml হ'ব। এইটো আপোনাৰ ৱেইটটোৰ ওপৰত কথা। আপুনি যদি জাৰ্মান চাফাৰ্ড লয় বা লেব্ৰাডৰ লয়, তেতিয়া পাপিবিলাকৰ ৱেইট বেছি হয়। আৰু যদি স্মল চাইজৰ ব্ৰিড লয়, তেতিয়া সেইটো হিচাপত খুৱাব লাগিব। আপোনালোকে এইটো কিনিব নাপাহৰিব। পাপিটো কিনাৰ লগতে এইটো কিনিব। লগতে আৰু এটা বস্তু দেখাই দিওঁ আপোনালোকে, ডাইজেষ্টেড কুল বুলি কয়। এইটো বহুত কাম আছে। ব্লেক সাফৰ এটাও পায় ডাইজেষ্টেড কুলৰ, সেইটো যদি পায় আৰু সেইটো আৰু ভাল। ডাইজেষ্টেড কুল এটাও ল'ব। লগতে আপোনালোকে আৰু এটা বস্তু দেখাই দিওঁ, লিভাৰ টনিক, লিভ 52। অৱশ্যে এইটো ডাঙৰ কুকুৰৰ হয়, লিভ 52 সৰু এটাও পায়, সৰু স্মল চাইজৰ কুকুৰৰ কাৰণে, সেইটো ল'ব পাৰে। এই 3টা বস্তু ল'বলৈ নাপাহৰিব। ডক্সটো কিনাৰ লগতে এই 3টা বস্তু কিনিবই, মাষ্ট বি ইম্পৰ্টেণ্ট। বাকী আপোনালোকে যদি কিবা সহায় সহযোগিতা লাগে মোক মেছেজ কৰিব। বাকীখিনি মোৰ নম্বৰ আছে, ডেছক্ৰিপশ্যনত নম্বৰ দি দিম। কিবা প্ৰব্লেম হ'লে মোক ফোন কৰিলেই হ'ল। আৰু বাকী যাতে ভিডিঅ'টো যদি ভাল পাইছে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকে এনেকৈ সহায় কৰি থাকে বুলি মই ভাবিম। সহায় কৰি যাওক, তেতিয়া মোৰ ভিডিঅ' বনাবলৈ আগ্ৰহী হওক। তাকে কৈ আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।